ভাগৱত ঘৰলৈ আহিছে বোলে আহক কিয় ধুনীয়া লাগিছে পুনৰবাৰ আপোনালোকলৈ ৰঙালী বিহুৰ বহুত ওলগ জনাই মোৰ বিহুৰ দ্বিতীয়টি ব্লগ আৰম্ভ কৰি দিছোঁ। আজি ভাগৱত ঘূৰোৱা আছে। ভাগৱত ঘূৰাই যিহেতু বহাগ বিহুৰ দ্বিতীয় দিনা আৰু ভাগৱত ঘূৰোৱালৈকে আমি সকলো এতিয়া গৈ আছোঁ। এয়া মোৰ লগত আছে মাহী আৰু মোক ঘৰত থৈ আহিছোঁ মাৰ লগত। মা যিহেতু অহা নাই, তাই শুই আছে বাবে মই ধুমাধুম ওলাই আহিলোঁ আৰু আজি বেলেগ এজেগাতো নিমন্ত্ৰণ আছে, গতিকে কাপোৰ কানি পিন্ধি আছিলোঁ, সেইবাবে ভাগৱত ঘূৰোৱালৈ এপাক গুচি আহিলোঁ ওলাই। এতিয়া ৰখিবি এইখিনিতে মই অকণমান জেগা গৈয়ে গুচি আহিলোঁ আৰু এতিয়া মোক অকণমান চাফ চিকুণ কৰি আছোঁ। কৈছিলোঁ অলপ আগত যে আজি নিমন্ত্ৰণ আছে, নিমন্ত্ৰণ বেলেগ ক'তো নহয়, মামাহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে, বিহু ভাত, গতিকে তাইকো উলিয়াই লৈছোঁ। গা পা ধুৱাই শুৱাই থৈ গৈছিলোঁ, এতিয়া কাপোৰ কানি পিন্ধাই লৈছোঁ। মান গৰম পুৰা একে নথনি হৈ আছে তুমি এজনী আনা কোৱা বুলি তুমি এজনী আনা মোৰ নিচিনা তাই খাই দিছে আৰু আমি এতিয়া পুপু যাম আমি এতিয়া পুপুকণ যাওঁ সিও আৰু ৰ'দত চকুৱে মেলিব পৰা নাই দেখিছে। এতিয়া আমি বিহু খাবলৈ যাম। আজি বিহুৰ দ্বিতীয় দিন, আজি ভাগৱত ফুৰাই আমাৰ গাঁৱত আজিৰ দিনটোত, গতিকে আজি এতিয়া ভাগৱত ফুৰা হৈ গ'ল। ভাগৱত ফুৰালৈ গৈছিলোঁ, তাৰপৰা আহিলোঁ, আহি পেলাই এতিয়া মামাহঁতৰ তালৈ যাম বিহু খাবলৈ। বিহু ভাত খাবলৈ মাতিছে দুপৰীয়া সময়ত, গতিকে মই মানে অলপ বিহু ওলাই লৈছোঁ। তাৰপিছত ওলাই লৈছোঁ মানে ওলোৱা হৈয়ে আছিলে, তথাপিতো তাৰপিছত আকৌ এতিয়া মোৰ দেউতাক ওলাবলৈ গৈছে, তাৰপিছত ওলাই হ'লেও আমাক থ'বলৈ যাব। আমি থৈ কৰি আহি থৈ পেলাই আকৌ ঘৰলৈ আহিবগৈ। চাই পেলাই আছে ক'ত গালাগে হুঁচৰি আমাৰ এইটো বিহুৱা দেই। এইটো এটা বিহুৱা, এইটো এটা আহা নোগোৱা ইয়াত। আইতা ঢুকুৱা এবছৰ হোৱা নাই, চ' ইয়াত নাগায় বোলে। তো আমি আহি পালোঁ। আমি আহি পোৱা আধা ঘণ্টাতকৈ বেছি হ'ল। ভিতৰলৈ গৈ চাহ তাহ খাই আজৰি হ'লোঁ। মাত নাই মুখৰ, ইংগিততহে কেমেৰা আনিছোঁ। কিয় নহয়, ইয়াৰ বিহু ভাত যে আকৌ কেনেকৈ গম পাব মানুহে? আমি যদি নেদেখুৱাওঁ তেনেহ'লে আমি কি খাইছোঁ কেনেকৈ গম পাব? কালাৰ আহিলে আকৌ এবাৰ দেখুৱাম বাৰু। নাই হোৱা, গানেই বিচাৰি পোৱা নাই। জিভাখন কিমান উলিয়াবলৈ শিকিছে চাগে। মেচিং কৰি আহিছা দুইটা। টাইমটো ৰ'ব চাই দিছোঁ, 10 মিনিট। কালাৰটো আকৌ এবাৰ দেখাই দিছোঁ ন, অথনি কালাৰ উঠা নাছিলে যে। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন, লগতে কাপোৰযোৰে মোক কেনেকুৱা লাগিছে সেইটোও জনাব। কাপোৰযোৰ মই নিজে ডিজাইন কৰিছিলোঁ, নিজে ডিজাইন কৰি চিলাবলৈ দিছিলোঁ, গতিকে কেনেকুৱা লাগিলে জনালে ভাল পাম।
কওঁনে আমি সিহঁতৰ ঘৰত বেছি টাইম কৰা নাই কাৰণ আলহী অহা কথা আছে আমাৰ ঘৰলৈকো আজি গতিকে ধুমাধুম গুচি আহিলোঁ আহি পেলাই এতিয়া এয়া পুৰি বনাই আছোঁ ইফালে মাংস বনাই থৈছোঁ এয়া বনালোঁ আলহীক খাবলৈ মাতোঁ এতিয়া আহা খাই লোৱা সিহঁতে ক'ত গ'ল বাৰু দিছোঁ ব'লা আহা ক'ব অঁ তোমাক দিমনে আলহীকেইটাক ফটো কপি উঠাই থওঁ দেই অঁ সেইকাৰণে ইউটিউবত দিবলৈ এইফালে আমাৰ হুঁচৰি পাৰ্টি আহি গ'ল ধুনীয়াকৈ না ই মোবাইলৰ লগত নাচিবলৈ লাজ কৰে নাচা ৰ'ব হৈ গ'ল যাওঁ দেই হুঁচৰি পাৰ্টি আহি আছে সেইবাবে মানে চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ কাৰণ যেনেকৈ সেয়া কৰিবলৈ বেয়া লাগিছে এইযোৰ কাপোৰ চিলাবলৈ দিছিলোঁ গোসানীৰ কাৰণে এইযোৰ পিন্ধালে গম পাব আৰু তাৰপাছত এযোৰ মানে এতিয়া মই ভালকৈ মেলি দেখুওৱা নাই বেক চাইড এনেকৈ ফিটা দিছোঁ তাৰপিছত লগত এইটো হাফ পেণ্ট সেইযোৰ একে দিবলৈ আহিছে তাইক মই পিন্ধাই পেলাই ফটো দিম আপোনালোকক যিহেতু তাইৰ এতিয়া আজি 4 মাহ কমপ্লিট হ'ল আজি ফটো উঠোৱা নহ'ল যিহেতু আজি সময় একেবাৰে নহ'ল ভাগৱত ফুৰালৈ গৈ তাৰপিছত আকৌ মামাহঁতৰ ঘৰ পালোঁগৈ গতিকে এতিয়া আপোনালোকক মই কাইলৈহে দিম আৰু কাইলৈহে তাইক হেৰিয়াৰ ফটো 5 মাহ সোমাব কাইলৈ ফটো মই দিম তাইক সেই কাপোৰযোৰ পিন্ধাই পেলাই এবাৰ দিম বুলি ভাবিছোঁ 5 মাহৰ ফটোশ্বুটটো সেইটো কাপোৰ পিন্ধাই কৰাম গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি জনাবচোন জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে কাপোৰযোৰ ডিজাইনটো মই নিজেই কৰি দিছোঁ মানে মই বেলেগ কাপোৰত বনাই পেলাই তেখেতে বুজি নাপাব বুলি তেনেকৈ চিলাবলৈ দিছিলোঁ